হাই গাইছ, স্বাগতম জনালোঁ এটি অন্য ভিডিঅ'লৈ। সেয়া লিখি চকাই লাইবিলৰ পৰা নাও মাছ লৈ আহি পাই গ'লহি আমাৰ গাঁৱত। বৰ ধুনীয়া নাও মাছ। আৰু আজিৰ দিনটো কেনেকৈ সময়টো পাৰ কৰিলোঁ তাকে মোবাইলত আবদ্ধ কৰি ৰাখিছিলোঁ। ল'ৰাটোৱে চাইকেল চলাই আছে আৰু ইয়াৰ গাঁৱৰ মাইকী মানুহবিলাকে মাছ ধৰিছে। বাকী যি কি নহওক, মোৰ চেনেলটো যদি কোনোবা নতুনকৈ আহিছে আৰু যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে, প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। কিয়নো ভিডিঅ' বনোৱা ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিতো এনেই বনাওঁ দুই এটা আপোনালোকক দেখাবলৈ বুলি। আৰু এইকেইটা দেখিছে হাঁহকেইটা, বৰ ধুনীয়া হাঁহ নহয়নে বাৰু। বাকী যি কি নহওক, এই মোৰ ঘৰৰ আগফালে এই যে পথাৰখন দেখিছে, এই পথাৰখনৰ প্ৰায় বহুত বিঘা মাটি এনেই চন পৰি থাকিবলগীয়া হ'ল। মানে মূলতঃ কাৰণ খেতি নকৰাৰ কাৰণ এটাই, জেওৰা বহুত মাৰিব লাগে মানুহবিলাকে। আৰু মুকলিভাৱে খেতি কৰিবলৈ অকণমান দিগদাৰ হয়, জানো গৰু প্ৰায় আমাৰ ইয়াত মুকলিভাৱে মেলি দিয়ে ৰাইজে। তো সেইকাৰণে এইবাৰ এখন পথাৰ চন পৰি ৰ'ল। বাকী তাৰ অপজিট ছাইডে এখন পথাৰ আছে, সেই পথাৰখন আপোনালোকক দেখাম। এই যিটো এখন অপজিট ছাইড আপোনাৰ এইখন যে পথাৰ দেখিছে, এইখনত ৰাইজে খেতি কৰিছে, খুব সুন্দৰভাৱে খেতি কৰিছে আৰু ধুনীয়া এটা সেউজীয়া পৰিৱেশ নহয় বাৰু। আশা কৰোঁ আগলৈ আপোনালোকক এনেকৈ কিছু ভিডিঅ' দেখাই থাকিব পাৰিম। আৰু যদি চেনেলটো কোনোবা নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। ধন্যবাদ।